নমস্কাৰ, মই মৃন্ময় শইকীয়া। মোৰ মৃন্ময় শইকীয়া ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। এয়া মই আহি পালোঁহি জুমা নাৰ্চাৰী। এজনী আমাৰ খুৰী এওঁ আমাক গছপুলি দিছে আৰু ইয়ালৈকে আপোনালোকে আহিব পাৰে গছপুলি ৰুবলৈ, ইয়াত নিবলৈ আহিব পাৰে। ইয়াতে বিভিন্ন ধৰণৰ গছপুলি পোৱা যায়, আপোনালোকে আহিব পাৰে। ইয়াতে গোপালপুৰ জামুগুৰিহাটৰ গোপালপুৰৰ হলিচাইল স্কুলৰ ফ্ৰণ্টতে এইখন নাৰ্চাৰী আছে, আপোনালোকে আহিব পাৰে ইয়ালৈ। আৰু ব'লক আজি আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। আজি মই এখন বিশেষ ঠাইলৈ আহি আছোঁ, যিখন ঠাই জামুগুৰিহাটৰ কিছু নিলগতে অৱস্থিত। আৰু আজি সেইখন ঠাইলৈ মই আপোনালোকক লৈ গৈ আছোঁ। আজি মোৰ লগত আছে সুৰজিত দেৱাশিষ। আজি আমি এটা বিশেষ মহৎ কামৰ বাবে আগবাঢ়ি গৈ আছোঁ। আজি যিখন ঠাইলৈ আমি যাম সেইখন এখন বিশেষ ঠাই, তাতে আজি আমি গছপুলি ৰোপণ কৰিম। মই আজি আহি এয়া বিশেষ ঠাইখন পাইছোঁহি। এয়া মোৰ লগত আজি দেৱাশিষ আছে, দেৱাশিষ আৰু সুৰজিত আছে। আমি আজি ইয়াতে গছপুলি ৰোপণ কৰিম। এইটো আমাৰ সেই বিশেষ ঠাইখন। এয়া সুন্দৰ পৰিৱেশৰ মাজত এখন ঠাই। ইয়াত এজন বৰ্তাই এইখন গোটেই ঠাইখন পৰিচালনা কৰে। ব'লক আজি আমি সেই ঠাইখনৰ বিষয়ে আপোনালোকক অৱগত কৰোঁ। এইখনে সেইখন ঠাই যিখন এটা সুন্দৰ পৰিৱেশত অৱস্থিত। ইয়াতে এখন থানো আছে। এইখন থান প্ৰায় 22 বছৰ অতিক্ৰম কৰিলে। ইয়াৰে যিজন মূল মানুহ, সেইজন মানুহ আমি আপোনালোকৰ লগত পৰিচয় কৰাই দিম। যিজন মানুহে গোটেই থানখন বা এই গোটেই এনভাইৰনমেণ্টটো তেওঁ পৰিচালনা কৰে, আমি তেওঁৰ লগত আপোনালোকক চিনাকি কৰাই দিওঁ। আপোনাৰ নামটো জনাব। মোৰ নাম শ্ৰী পুথু মহন্ত। হয়, এই ঠাইখন আপুনি কেনেকৈ পৰিকল্পনা কৰিছিলে, কেনেকৈ কি কৰি আপুনি এই ঠাইখন ইমান ধুনীয়া এটা পৰিৱেশ কৰিলে? আজি এই ঠাইখনৰ বিষয়ে বহুত মানুহে নাজানে আৰু বহুত মানুহে এই ঠাইখনৰ কিছু ঐতিহ্যৰ বিষয়ে নাজানে। সেই অকণমান তাৰে অলপ কথা আপুনি আমাক অৱগত কৰকচোন। এই থানখন তোমাৰ ধৰা মই যেতিয়া আহিলোঁ, অকণমান থান এখন পাতোঁ। হয়, তাৰপিছত মই গছপুলি অলপ ৰুম। ৰুই জেগাটোত মানে মোৰ উদ্দেশ্য মেইন থানখনতকৈ মোৰ গছপুলি ৰোপণ কৰাত বেছি হেৰি আছিল, উৎসাহ আছিল। সেইকাৰণে মই কি হ'ল, থানখনত স্থাপন কৰি পেলাই মই লাহেকৈ গছপুলিহে ৰুই আছোঁ। আৰু এতিয়ালৈকে মই সেই গছপুলি ৰোপণতে আছোঁ। এতিয়া সেইটোকে কৰি আছোঁ। আৰু এই থানখনৰ লগতে মই জেগাটো পৰিষ্কাৰ কৰি ৰাখিছোঁ। আৰু তাৰপৰা থানখনলৈও ইজন সিজন মানুহ আহোঁতে এতিয়া মানুহ কমানে গৈ আছে। আৰু তেওঁলোকক মানে তেওঁলোককো উপদেশ দিওঁ যে তোমালোকেও পাৰিলে গছপুলি এজোপা দুজোপা এনেকৈ ইয়াত ৰুম। মোৰ ইমানেই উদ্দেশ্য। সঁচাই বৰ্তাই কোৱা কথাষাৰে সঁচা। গছ থাকিলেহে মানুহ থাকিব। আৰু আপোনালোকেও গছপুলি ৰোপণ কৰিবলৈ শিকক, তেতিয়া এখন ধুনীয়া প্ৰকৃতি আমি গঢ়ি তুলিব পাৰিম। আৰু সেই উদ্দেশ্যে আজি ইয়ালৈ আমি আহিছোঁ আৰু ইয়াতে আমি গছপুলি ৰোপণ কৰিম। তাৰ আগতে আহকচোন, আমি ইয়াত কি কি মূল্যৱান গছ আছে বৰ্তাৰ লগত আমি পৰিচয় হওঁ। কি গছ হয়? বকুল গছ ন? আৰু বহুতখিনি মূল্যৱান গছ আছে ইয়াত। আমি আপোনালোকক দেখুৱাবলৈ আগবাঢ়ি গৈ আছোঁ। আৰু ইয়াতে আপোনাৰ অৰ্জুন গছো আছে, আম গছ আছে, কঁঠাল গছ আছে, বিভিন্ন ধৰণৰ গছ আছে। এডাল বৰ্তা কি গছ? আধাৰ গছ হয় এডাল। আৰু আছে বহুতখিনি মূল্যৱান গছ। এইডাল কঁঠাল গছ, এইডাল আম গছ, আৰু বহুতখিনি মূল্যৱান গছ আছে। এইডাল হ'ল কদম গছ, এডাল মূল্যৱান গছ হয় এইডাল। বহুতখিনি বৰ্তাই ইয়াত গছ ৰুলে। আজিৰ পৰা 20-25 বছৰ আগতে বৰ্তাই গছপুলিখিনি ৰোপণ কৰিছিলে আৰু তাৰে আজি ফল এয়া। ইমান ধুনীয়া এটা পৰিৱেশ বৰ্তাই গঢ়ি তুলিলে। আমাৰ অসমখন নাহৰৰ দেশ বুলি কোৱা হয় আৰু বৰ্তাই ইয়াতে নাহৰৰ গছপুলিও তেওঁ ৰোপণ কৰিছে। এইডালে নাহৰ গছপুলি, এইডাল আপোনালোকে দেখিছেনে চাগে? এইডালে নাহৰ পুলি। আৰু আমি বহুতখিনি গছ আপোনালোকক আজি দেখুৱাম। বৰ্তাই বহুত ধুনীয়া এটা পৰিৱেশ গঢ়ি তুলিছে। সেই পৰিৱেশলৈ আমি আজি আপোনালোকক লৈ যাম। ব'লক আমি আগবাঢ়ি গৈ থাকোঁ। আজিকালি ল'ৰা ছোৱালীয়ে এডাল
গছ প্ৰায় দেখিবলৈ নাপায় সেইডাল গছ বৰ্তাই ইয়াত ৰোপণ কৰিছে সেইডাল হৈছে পনিয়ল মই আজিলৈকে সেই পনিয়ল দেখা নাই আৰু এইডালে সেই পনিয়ল এইডাল প্ৰত্যেক বছৰে এইডাল পনিয়ল লাগে এইডাল বৰ্তাই ইয়াতে ৰোপণ কৰিছে মূল্যৱান গছ আছে যিজোপা গছ আপোনালোকৰ যজ্ঞ বা কিছুমান ধাৰ্মিক অনুষ্ঠান পাতিলে সেই গছজোপা অতিকৈ প্ৰয়োজনীয় সেই গছজোপা বৰ্তাই ইয়াতে ৰোপণ কৰিছে বহুত ডাঙৰ হৈছে এই গছজোপা বৰ্তাই এই গছজোপাৰ নাম কি আছিলে এইজোপা হৈছে যজ্ঞদম্বুৰ গছ বিভিন্ন ধাৰ্মিক কামত এইজোপা গছ প্ৰয়োজনীয় হয় শাস্ত্ৰৰ মতে কৃষ্ণই যিডাল গছ ভাঙিছিল মানে আপোনাৰ মাকে যেতিয়া কৃষ্ণক উৰলত বান্ধি থৈছিল তেতিয়া কৃষ্ণই গছডাল ভাঙিছিল সেই গছডালে এইডাল অৰ্জুন গছ বুলি কয় এইডালে অৰ্জুন গছ বহুত মূল্যৱান গছ হয় এইডাল বৰ্তাই বহুত ধৰণৰ মূল্যৱান গছ ইয়াত ৰুই থৈছে তাৰ কাৰণে আমাৰ ফালৰ পৰা বৰ্তাক বহুত বহুত ধন্যবাদ দিছোঁ বৰ্তাই ইমান ধুনীয়া এটা পৰিৱেশ গঢ়ি তুলিছে আৰু আপোনালোকে ইয়ালৈ আহক আৰু ইয়ালৈ আহি ইয়াৰ সুন্দৰ পৰিৱেশৰ বিষয়ে জানক আৰু আহিলে এটা লগত গছপুলি লৈ আহক ইয়াতে ৰোপণ কৰি থৈ যাওক এদিন আপোনাৰ নাম হ'ব নাম নহ'লেও এই সুন্দৰ পৰিৱেশত ভৱিষ্যত প্ৰজন্মই এটা সুন্দৰ বাৰ্তা লৈ যাব পাৰিব আমি এতিয়া গছপুলি ৰোপণ কৰিবলৈ গৈ আছোঁ এয়া দেৱাশীষ সুৰজিত আমি বৰ্তাই এখন ঠাই দিছে আমাক গছপুলিখিনি ৰোপণ কৰিবলৈ সেইখিনি ঠাইতে আমি গছপুলিখিনি ৰোপণ কৰিম আপোনাক আকৌ কৈছোঁ আপোনালোক এই ঠাইলৈ আহিব এটা সুন্দৰ পৰিৱেশ ইয়াৰ এটা সুন্দৰ পৰিৱেশ আপোনালোকে ইয়ালৈ আহিব ইমান গৰমতো আমাৰ ইয়াত আজি গৰম অনুভৱ হোৱা নাই ধুনীয়াকৈ গছ গছনিৰে ভৰা এটা সুন্দৰ পৰিৱেশ আপোনালোকে আহিব ব'লক আমি আজি সেই গছপুলি ৰোপণ কৰি আজি ভিডিঅ'টো সামৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ